জীৱনটো যে কি আচৰিত ন। মই কলেজীয়া জীৱন আৰম্ভ কৰিছিলোঁহে। আজিৰ এই কলেজৰ লাষ্ট দিন আৰু মাৰ পৰা মই 100 টকাটো লৈ ধুনীয়াকৈ কলেজলৈ বুলি ওলাই গ'লোঁ। আৰু ধুনীয়াকৈ কলেজ আহি পাই ৰাস্তাৰ পৰা সেই ডিপাৰ্টমেণ্টলৈ চকু ফুৰাই নীলা আৰু বগা ৰঙৰ এই কলেজীয়া গেটখন দেখি কলেজখন পালোঁহি দিয়ে। এনেকুৱা শব্দবিলাক যেন আজিৰ পৰা আৰু মুখৰ পৰা নোলায়। নাজানো কলেজখনত কি মায়া লাগিলে, এতিয়াও দেখোন আজি শেষৰ দিনটোতো এৰিব পৰা নাই। নাজানো কিয় বাৰে বাৰে মনটোত কৈ আছে আৰু যেন আহিবলৈ নাপাম, কি হ'ব, কি কৰিম, এনেকুৱা ধৰণৰ কথাবিলাক মনলৈ আহি আছে। 2021 চনত যেতিয়া আমি সকলোৱে কলেজত নামভৰ্তি কৰিছিলোঁ তেতিয়া বহুত দুখ লাগিছিল। মানে আগৰ লগৰখিনি এৰি থৈ আহিছিলোঁ আৰু নতুন কলেজৰ মানে লগৰবিলাক পাইছিলোঁ, অচিনাকি আছিল। কিন্তু আজি যেন এই অচিনাকি মানুহখিনিক মানে লগৰীয়াখিনিক যেন এৰিব নোৱাৰা এটা মোহ লাগি ধৰিলে। সেয়াই মানে কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ কাকো। সকলোৱে নিশ্চয় জানে এনেকুৱা এটা সকলোৰে জীৱনত আহে, এইবিলাক পঢ়োৱা জীৱনৰ প্ৰতিটো মুহূৰ্ত যেন সজীৱ হৈ থাকক, সেই ভাবি আজি ভিডিঅ'টো বনালোঁ। আজি এই লাষ্ট মমেণ্টত ফেন লাইট অফ কৰি ৰুমৰ পৰা ওলাই যোৱা মমেণ্টটো যে কিমান গভীৰ আৰু কিমান যেন দুখ লগা আছিল আপোনালোকক বুজাবলৈ নোৱাৰিম। বুকুখন যেন বিষাই গৈছে। এনেকৈ লগৰখিনিৰ লগত ফূৰ্তিও কৰিলোঁ আৰু যেন নাপাওঁ সেই কথাটোকে বাৰে বাৰে ক'লোঁ আৰু ফূৰ্তি চলালে এবাৰ মনৰ দুখখিনি এনেকৈ প্ৰকাশ কৰিলোঁ। আজিলৈ ইমানে আছিল, বাই বাই।